Hello everyone, সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু আজিৰ এই ভিডিঅ'টোত আমি কথা পাতিম এটা খুব আমোদজনক পৰিঘটনা এষ্ট্ৰনমিক্যাল কনজাংকচনৰ বিষয়ে। ৰাতিৰ আকাশখনত আপোনালোকে এইদৰে কিছুমান উজ্জ্বল তৰা থুপ খাই থকা মন কৰিছেনে? আকাশত দেখা জ্যোতিষ্কসমূহ কোনো সময়ত পৃথিৱীৰ প্ৰেক্ষাপটৰ পৰা খুব ওচৰা-ওচৰিকৈ এইদৰে অৱস্থান লোৱা দৃষ্টিগোচৰ হয় আৰু ইয়াকে জ্যোতিৰ্বিজ্ঞানৰ ভাষাত এষ্ট্ৰনমিক্যাল কনজাংকচন বুলি কোৱা হৈছে। এই বিশ্ব ব্ৰহ্মাণ্ডত থকা প্ৰতিটো জ্যোতিষ্ক প্ৰতি মুহূৰ্ততে হাজাৰ হাজাৰ কিলোমিটাৰ বেগেৰে মহাকাশৰ বুকুত বিচৰণ কৰি আছে আৰু এনে গতিৰ বাবে এনে জ্যোতিষ্কসমূহৰ স্থানৰ খুব ক্ষিপ্ৰতাৰে পৰিৱৰ্তন হোৱা দেখা যায়। কিন্তু পৃথিৱীৰ পৰা বহুত হাজাৰ হাজাৰ মিলিয়ন মাইল দূৰত থকা জ্যোতিষ্কসমূহৰ স্থানৰ পৰিৱৰ্তন আমি পৃথিৱীত থাকি অনুধাৱন কৰিব নোৱাৰোঁ। কিন্তু আমাৰ ওচৰত থকা গ্ৰহসমূহ বিশেষকৈ সৌৰজগতৰ অন্তৰ্গত গ্ৰহসমূহৰ স্থানৰ পৰিৱৰ্তন আমি পৃথিৱীত থাকি দেখা পাওঁ। কোনো সময়ত এনে গ্ৰহসমূহে সূৰ্যৰ প্ৰদক্ষিণ কৰি থকা অৱস্থাত কেতিয়াবা অন্যান্য গ্ৰহ অথবা অন্যান্য জ্যোতিষ্কৰ সৈতে একেডাল সৰলৰেখাত অৱস্থান কৰা দেখা যায় আৰু এনে সময়তে আমি পৃথিৱীৰ প্ৰেক্ষাপটৰ পৰা কনজাংকচনৰ সৃষ্টি হোৱা দেখিবলৈ পাওঁ। যদিও এনে গ্ৰহ অথবা জ্যোতিষ্কসমূহ হাজাৰ হাজাৰ কিলোমিটাৰ দূৰত অৱস্থিত, তথাপিতো একেডাল সৰলৰেখাত থকাৰ বাবেহে পৃথিৱীৰ প্ৰেক্ষাপটৰ পৰা এনে গ্ৰহসমূহ ওচৰা-ওচৰিকৈ থকা যেন আমি বোধ কৰোঁ। শেহতীয়াকৈ আমাৰ অসমৰ পৰা দৃষ্টিগোচৰ হোৱা দুটামান প্লেনেটাৰী কনজাংকচনৰ আলোকচিত্ৰ আপোনালোকলৈ আগবঢ়াইছোঁ। প্ৰথমখন আলোকচিত্ৰত আপোনালোকে চন্দ্ৰ, শুক্ৰ আৰু মংগল গ্ৰহৰ কনজাংকচন দেখিবলৈ পাব আৰু ঠিক সেইদৰে দ্বিতীয়খন আলোকচিত্ৰত আপোনালোকে দেখিবলৈ পাব বৃহস্পতি, শনি আৰু চন্দ্ৰৰ মাজত হোৱা এক দুৰ্লভ কনজাংকচন। ৰাতিৰ আকাশখনত বৃহস্পতি আৰু শনি গ্ৰহ দুটা খুব উজ্জ্বলভাৱে জিলিকি থাকে আৰু প্ৰায় 20 বছৰৰ মূৰে মূৰে এই দুটা গ্ৰহে কনজাংকচনৰ সৃষ্টি কৰে। বৃহস্পতি আৰু শনি গ্ৰহৰ এই কনজাংকচনক দ্য গ্ৰেট কনজাংকচন বুলি কোৱা হয়। শেহতীয়াকৈ 2020 চনৰ 21 ডিচেম্বৰত এই গ্ৰেট কনজাংকচন সংঘটিত হৈছিল আৰু আমাৰ অসমৰ পৰা এই কনজাংকচন আমি দেখিবলৈ পাইছিলোঁ। দিনৰ আকাশখনত সংঘটিত হোৱা এনে কনজাংকচন আমাৰ চকুত নপৰে আৰু বহু সময়ত কনজাংকচন এটা দৃষ্টিগোচৰ হোৱাটো নিৰ্ভৰ কৰে ঠাইটুকুৰাৰ অৱস্থিতি অৰ্থাৎ অক্ষাংশ আৰু দ্ৰাঘিমাংশৰ ওপৰত। সেয়েহে আমি ক'ব পাৰোঁ যে এনে কনজাংকচনসমূহ দেখিবলৈ পোৱাটো অৰ্থাৎ উপভোগ কৰিবলৈ পোৱাটো অত্যন্ত সৌভাগ্যৰ কথা। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। ধন্যবাদ।